हेलो बंधुসকল আপোনালোকে কেনেকৈ আছে মই আশা কৰো আপোনালোকে ভালে আছে আজি আমাৰ কোশ্চেনটো হৈছে কি আজিৰ প্ৰশ্ন উত্তৰবিলাক অলপ ডাঙৰ হ'ব হু ইজ দা অথৰ অফ দা ফাৰ্ষ্ট আছামিজ ল্যাঙ্গুৱেজ কথা কবিতা অসমীয়া ভাষাৰ প্ৰথম গৰাকী কথা কবিতাৰ ৰচকখন ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা এতিয়া আমি নেক্সট কোশ্চেন চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু ইজ দ্য বুকস অফ পোয়েট্রি অজ অ্যাওয়ার্ডেড দ্য সাহিত্য একাডেমি অ্যাওয়ার্ড বাই যতীন্দ্রনাথ দুৱাৰী যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে এ নাম্বাৰ বনফুল এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু ওয়াজ দ্য ফার্স্ট এডিটর অফ জোনাকি জোনাকিৰ প্ৰথম সম্পাদক কোন আছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা এতিয়া আমি নেক্সট কোশ্চেনটো চাও এতিয়া আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইৰা দ্য প্ৰেজেণ্ট এজ কল্ড বৰ্তমান যুগটোক কিহৰ যুগ বুলি কোৱা হয় ইয়োৰ টাইম ষ্টাৰ্ট নাও বৰ্তমানৰ যুগটোক আমি বিজ্ঞানৰ যুগ বুলি কোৱা হয় এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হু বিল্ড দ্য ফাৰ্ষ্ট চিত্ৰবন ষ্টুডিঅ' ইন আসাম অসমৰ প্ৰথমটো চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ বলিউড মুভি প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আমিতো সদায় সকলোৱে জানো যে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে অৰুণোদয় এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱেৰ ইজ দ্য জোনবিল ফায়াৰ হেল্ড জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয় ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ আনসাৰটো হৈছে মৰিগাঁও জিলাত এতিয়া আমি নেক্সট কোশ্চেনটো চাও আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আসাম অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি আগৰটো আছিল
বাতৰি কাকত এতিয়া হ'ল দৈনিক বাতৰি কাকত তো এতিয়া আমাৰ নেক্সট এনসাৰটো কি হ'ব ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হ'ব দৈনিক অসম এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে Where was the first printing press of Assam established? অসমৰ প্ৰথম ছপাশাল ক'ত স্থাপন কৰা হৈছিল Your time start now আমাৰ শুদ্ধ এনসাৰটো হৈছে শিৱসাগৰ জিলাত অসমৰ ছপাশাল স্থাপন কৰা হৈছিল এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ এতিয়া আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য সেকেন্ড আসামিজ বলিউড মুভি আগৰটো আছিল প্ৰথম অসমীয়া বোলছবি এতিয়া হ'ল নেক্সট আমাৰ দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আপোনালোকে যদি শুদ্ধ এনসাৰটো জানে তেনেহ'লে কমেণ্ট বক্সত লিখি থ'ব আমাৰ শুদ্ধ এনসাৰ হ'ব ইন্দ্ৰমালতী প্ৰথম আছিল জয়মতী আৰু সেকেন্ড হ'ল ইন্দ্ৰমালতী এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ এতিয়া আমাৰ নেক্সট কোশ্চেনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আসামিজ ওমেন পয়েট টু বি হনাৰ্ড উইথ সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা কবিগৰাকী কোন ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে নলিনীবালা দেৱী এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে ইন হুইচ কনষ্টিটিউয়েন্সি ডিড দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনাউন্সেছ এ নিউ নেশ্যনেল এডুকেশ্যন পলিচি ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হ'ব 1986 চনত এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ডিকশ্যনাৰী পাব্লিছড বাই আসাম সাহিত্য সভা অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে চন্দ্ৰকান্ত হৈছে আমাৰ অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো কি আছে হোৱেন ৱাজ দ্য আসাম সৰ্বশিক্ষা অভিযান মিছন লাঞ্চড অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হৈছিল আৰু এইটো জানিলে কমেণ্ট বক্সত জনাই দিব ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰ হ'ব 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন আৰম্ভ কৰা হৈছিল এতিয়া আজিৰ কাৰণে এইখিনিয়েই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত যদি কিবা ভুল হৈ থাকে সেইটো আপুনি দাঙি ধৰিব আৰু চেনেলত নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিৰ কাৰণে